নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে নিশ্চয় ভাল আছে আৰু ময়ো ভাল আছোঁ। আহক আজি আমাৰ ঘৰত অকণমানি পোৱালি এটাই কৈছে যে মোৰ ভাত খাওঁ খাওঁ লাগিছে। যিহেতু ভাত নায়েই, কিবা এটা বুটলি পেলাই মানে ভাজি বনাই তাক ৰুটি দুখন আছে খাবলৈ দিওঁ, আপোনালোকে চাই থাকিব। এয়া হৈছে মানুহ দুজন আমাৰ অপেক্ষা কৰি আছে। কোন মিনিষ্টাৰক লগ কৰিবা বাৰু কোৱাচোন? কোন মিনিষ্টাৰক লগ কৰিবলৈ আহিছা? আমাৰ ঘৰলৈ আহিছে মানে? এনেকৈ ঘৰত বহি থাকিবি আকৌ ভালকৈ, আমাৰ ঘৰত বহা নিচিনাকৈ। এনেকৈ থাকিব লাগে ল'ৰা মানুহ। শাক বুটলিবলৈ যাওঁ বৈ, গৈ মূৰত নলওঁ। এনেকৈ এইবোৰ বুটলি আহি গ'লোঁ। ধুনীয়াকৈ সিজিলে বন্ধ কৰি দিছোঁ গেছটো। অকণমানি ল'ৰা এটাই ক'লে যে ভাত খাওঁ খাওঁ লাগিলে। তাৰপিছত মই ভাবিলোঁ এয়া ৰুটি আছিলে, ৰুটিকে বনাই দিছোঁ আৰু ভাত নবনালোঁ আজি। ই ভাত খাম বুলি কৈছিলে।